নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত পাভ মাছ আৰু চুকা টেঙাৰ ৰেচিপি এটা আগবঢ়াম। শেষলৈ চাই থাকিব ৰেচিপিটো। এয়া পাভ মাছকেইটা মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই মই ইয়াত অলপ নিমখ দি দিছোঁ। ইয়াত নিমখ আৰু এয়া হালধি। আজি মই পাভ মাছকেইটা বাহিৰত জুই ধৰি লৈছোঁ। বাহিৰত বনাম। এয়া চুকা টেঙা। কেৰাহীটো মই গৰম হ'ব দিছোঁ। গৰম প্ৰায় হৈছে। তাত মই তেল দিছোঁ। তেলটো গৰম হোৱালৈকে মই মাছকেইটা নিমখ হালধিখিনি ধুনীয়াকৈ সানি ল'ম। নিমখ হালধিখিনি তেলখিনি ধুনীয়াকৈ গৰম হৈছে। তাতে মই পাভ মাছকেইটা প্ৰথমতে মই ভাজি ল'ম। পাভ মাছকেইটা মই ধুনীয়াকৈ প্ৰথমতে ভাজি ল'ম। এতিয়া মোৰ মাছখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে। মই এতিয়া এটা এটাকৈ মাছখিনি নুমাই থৈ দিম। তেলটো গৰম হ'ব দিছোঁ। তাত মই নহৰু কেইটামান দি দিম। নহৰু কেইকোমান দি দিছোঁ। তাৰপিছত ইয়াত মই এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ভালকৈ ভাজি ল'ম। এতিয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গৈছে। তাত মই এতিয়া কুটি থোৱা শাকখিনি দি দিম। শাকখিনি দি মই এতিয়া শাকখিনি ধুনীয়াকৈ লাৰি দিম। এতিয়া মই শাকখিনিত নিমখ দিম। নিমখ দি দিছোঁ আৰু হালধি অলপ দি দিছোঁ। হালধি অলপ দি আকৌ শাকখিনি অলপমান লাৰি দিম। এতিয়া মই শাকখিনি ঢাকন মাৰি দিম। এতিয়া মই ঢাকনখন খুলি শাকখিনি অলপ লাৰি দিম। পানী ওলাইছে যিহেতু চুকা, মই আৰু অকণমান ইয়াতে পানী দি দিম। মানে মই এইটো জোল বনাম কাৰণে ইয়াত পানী দি দিছোঁ। সেইখিনি অলপ উতল অহাৰ পিছত মই মাছখিনি দি দিম। শাকখিনি উতলিছে, আপোনালোকে দেখিছে। তাত মই এতিয়া মাছখিনি দি দিম। ৰেচিৰ কাৰণে দুটা বাৰু ভাজা মাছ, এই দুটা ৰেচিৰ কাৰণে থৈ দিছোঁ। বাকীখিনি মই ইয়াতে দি দিছোঁ। এতিয়া মই আকৌ শাকখিনি ধুনীয়াকৈ লাৰি দিম। ইয়াতে মই ঢাকনখন আকৌ দি দিছোঁ। এয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ উতলিছে। এতিয়া এই শাকখিনি হৈ গ'ল। এতিয়া মই এই শাকখিনি এই সৰু চৰিয়াটোত নুমাই থৈ দিম।